নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' মাজলৈ আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ বাঁহগাজৰ আচাৰ। এয়া মই প্ৰথমতে দুটা ভলুকা বাঁহৰ বাঁহগাজ লৈছোঁ আৰু এইখিনি মই ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ম। এয়া বাকলি গুচোৱা হৈ গ'ল। এইখিনি টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ আৰু এনেকৈ কাটি ল'লে পিচিবলৈ ভাল হয়। আৰু এতিয়া মই এইখিনি পিচি ল'ম ধুনীয়াকৈ গোটেইখিনি। বহুত দিন ভিডিঅ' দিব পৰা হোৱা নাই, অলপ ব্যস্ত থকাৰ বাবে। আৰু আজি ভাবিলোঁ আপোনালোকলৈ বাঁহগাজৰ এটা সুন্দৰ আচাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি আপোনালোকে এনেকৈ বনাই চোৱা নাই, এবাৰ বনাই চাবচোন। এইখিনিও পিছা হৈ গ'ল। এতিয়া মই ইয়াৰ ৰসখিনি চেপি ল'ম আৰু মই এইখিনি ৰসখিনি চেপিহে বৈয়ামত ভৰাম। আৰু তাৰপিছত মই আকৌ বৈয়ামত পানী দি থ'ম। তেতিয়া তেনেকৈ থ'লে মানে খাবলৈ ভাল হয় আৰু আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকে। এয়া মই গোটেইখিনি চেপি বৈয়ামত ভৰাই লৈছোঁ আৰু এনেকৈ মানে বৈয়ামত চেপি ভৰাই থ'লে আচাৰখিনিও টেঙা হৈ থাকে, খাবলৈও ভাল হয় আৰু বহুত দিনলৈকে ভাল হৈ থাকে। আৰু এনেকৈ আপোনালোকে মাছৰ লগতো দি খাব পাৰে খৰিচাৰ আচাৰ। আৰু এয়া চব মোৰ হৈ গ'ল। এতিয়া মই ইয়াত পানী দি থ'ম আৰু এইখিনি মই পানী এসপ্তাহমান থৈ দিম। তাৰ পাছতহে মই আচাৰ বনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া চব মই এসপ্তাহ ৰাখিলোঁ। এতিয়া মই এইখিনি আকৌ চেপি ল'ম। চেপি পেলাইখিনি এয়া মই এফালে পাত্ৰ এটাত মই চেপি লৈছোঁ এইখিনি আৰু এসপ্তাহ থ'লোঁ দেই। তাৰপিছতহে মই এইখিনি এতিয়া মই ধুনীয়াকৈ টুকি লৈছোঁ। যোনখিনি পানী মই দি থৈছিলোঁ বৈয়ামত, এতিয়া মই চালনীত ধুনীয়াকৈ টুকি লওঁ আৰু এইখিনি মই ৰ'দত দিব লাগিব। তাৰপিছতহে মই আচাৰ বনাম। মই এইখিনি মই ধুনীয়াকৈ চালনীখনত ইয়াৰ লগত মই নিমখ দি লৈছোঁ আৰু যিহেতু আচাৰত নিমখ অলপ সৰহকৈ লাগে, 2 চামুচ নিমখ দিছোঁ আৰু হালধি 2 চামুচ দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনিও মিক্স কৰা হৈ গ'ল আৰু এইখিনি মই ৰ'দত দিম। মানে এইখিনি সেমেকা ভাৱটো শুকাব লাগিব, ইয়াৰ ৰ'দত উলিয়াই লৈছোঁ আৰু সেইখিনি শুকোৱালৈকে মই এইফালে জলকীয়াখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। আৰু আচাৰত জলকীয়াটোৱে মেইন নহয় জানো। মই অকল ভোট জলকীয়া দিয়ে বনাম আৰু ইয়াত মই খৰিচা আচাৰত মই মছলা ব্যৱহাৰ নকৰোঁ আৰু মছলাটো দিলে খাবলৈ অলপ মানে বেয়াহে লাগে। আৰু আপোনালোকে যদি দিব পাৰে দিব, আৰু মই দিয়া নাই মছলা। খৰিচা আচাৰত ভোট জলকীয়াটোৱে মেইন হয় আৰু ভোট জলকীয়া এটা ধুনীয়া এটা গোন্ধ ওলায়, মছলাৰ ব্যৱহাৰ নকৰিলেও হৈ যায়। আৰু এয়াখিনি মই ধুনীয়াকৈ শুকুৱাই হৈ গ'ল আৰু ইয়াৰ লগত মই জলকীয়াখিনিও মিলাই ল'ম আৰু এইখিনি মই আকৌ ৰ'দত দিব লাগিব। এইখিনি আকৌ মই 1 ঘণ্টামান ৰ'দত দিম। আজি ৰ'দটো চোকা হয় আৰু এয়া মই অকণমান ৰ'দত দি লৈছোঁ অলপ সময়। সেয়া ধুনীয়াকৈ শুকাই গ'ল। মই 1 ঘণ্টা সময় ৰ'দ দিলোঁ আৰু আজি ৰ'দটো বহুত চোকা হয়। সেয়া ধুনীয়াকৈ শুকাই গ'ল। আৰু এতিয়া মই আচাৰত দিবৰ কাৰণে তেলখিনি লৈ লৈছোঁ আৰু এটা সৰু কাপেৰে 2 কাপ তেল লৈছোঁ আৰু এতিয়া তেলখিনি গৰম কৰি লওঁ। ইয়াত গৰম কৰা হৈ গ'ল আৰু অকণমান ঠাণ্ডা হ'বলৈ দি লৈছোঁ তেলখিনি। ইয়াত ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইফালে আমাৰ খৰিচা আচাৰ হৈছেগৈ আৰু তেলখিনি মই ইয়াৰ লগত মিক্স কৰি লৈছোঁ। আৰু আপোনালোকে এনেকৈ বনাই চাবচোন। খৰিচা আচাৰ সঁচাকৈ খাবলৈ বহুত বেছি ভাল হয় আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পায়, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া আমাৰ খৰিচা আচাৰ ৰেডি হৈ গ'ল আৰু এয়া আপোনালোকে লগালগো খাব পাৰিব আৰু মাজে মাজে ৰদাই থাকিব। তেতিয়া আচাৰবিলাক খাবলৈ ভাল হয়। আজিলৈ আহিছোঁ দেই, বাই বাই।